Jinti papa bisnet ji. Papa tuh enak jino tinggal bisnet puri net ke. Papa. তুমি নামটা কিয় পাপা? পাপা তুমি আমাকে এড়িয়ে চলে যাবা পাপা। পাপা। তা চোর বাচ্চা কেন যা খাবার দিছে কানা হত? ও পাপা তুমি বাসি আছো পাপা? মোর কানা দেখা নাপা নেকি? মল্লিকে তোর লগত কথা পাতি থাকিলো নেকি মই? পাপা তুমি এনে দিনত ঘুমাব নাই না। আজি বিছাত ঘুমাই কাৰণে মই তুমি ফেস দাঁড়া দি দেখা বুলি ভাবিছিলো। এই ৰকাটো ধৰি মানে কি যে হ'ব? যা বাজা শান্তিত ঘুমাব দি মোক। পাপা তুমি এনেকে দিনত শুই থাকিলে এটা কাম কৰিবচোন পাপা। পাৰিলে এটা মুখত হুইছেল এটা ভৰাই থৈ দিবা গম পাইছা না? মুখত হুইছেল ভৰাব লাগে কিয় আই? মানে হুইছেলটো ভৰাই দিলে গম পাবলেচোন তুমি ওৱাজ লৈ আছা না নাই। হুইছেলটো বাজি থাকিলে আমি টেনচন ফ্ৰী ৰিকভাৰ দেচোন। তাত চোৰ বাচ্চা। ও পাপা হল কি? হল কি মাৰি পাইছি? শান্তিত ঘুমাব নিদে কুকুৰটোই। যাবি যাৰ পেট হয়। পাপা খং কিয় কৰা? মই ধেমালি কৰিছো। আই এম জকিং। এই ডাউলটো ধৰি মানে ৰিটায়াৰমেণ্টৰ পিছতো শান্তি নহৈছি। অলপ কি ঘুমাবা আহিম এইটো আহিব বিজাল ধৰিবা আৰু কথাটোই। ফাদাৰৰ লগত আমাৰ বেয়া কমিটি হৈ থাকে দে। এতিয়া কি কৰিম বুলি ভাবিছা বাবা? মাৰ চকৰা এই দুটানো কোনিয়াই আমাৰ ঘৰত আগতে নেট খা মানুহ। সেই বেয়া কি কৰিবি মানে এতিয়া কথাটো কিয় নানিছি অলপমান ধতৰ মধৰত পৰা আনোলোৱা। আমাৰ মণ্ডলতো কম পইচা নাই ইমান টকা সম্পত্তি তাৰপিছতে কৈ 50,000। সেই মাৰ চকৰাই আমাৰ দিন মণ্ডলৰ কথা পাতি আছে কিবা অলপ গুৰুত্ব সহকাৰে শুনিয়ে লাও ৰ চুপাদি। নাই কিন্তু তাই স্বাস্থ্য পাতি বেয়া নহয় দেখাতো ধুনীয়া। দেখাততো ধুনীয়াই ৰবা স্বাস্থ্য পাতিও ভাল মই সেইটোক আপত্তি কৰা নাই। পইচাটোৱে মানে অলপমান খেলি মিলিয়ান হৈ থাকিলে গম পাইছ না? চকলাই মানে মণ্ডলৰ যে প্ৰণীতাক চাব আহিছে সিহঁতে মই গম পাইছিলো এই থকৰা মিনাৰ টফিৰ মুখত যেতিয়া একদিন পাই নাকে মুতব মই ভাবাতে হ'ব যাইছে। এতিয়া বাবা কি কৰিবি? কি কৰিবি মানে তই আহিম বুলি কৈছে মণ্ডলক আৰু এইবাৰে আহিম দিয়া দেউতাক লৈ আহিম। দেউতাই যি কৰে তেওঁ ফাইনেল কৰি দিলে হৈ যাব মোৰ একো আপত্তি নাই না কি ক? দেউতাৰে যি কয় সেইটো কৰাই ভাল হ'ব দে মই সেইটোৱে ভাবিছো। হ'লেও মণ্ডলটো কিন্তু কম জখ মানুহ নহয় ইমান টকা সম্পত্তি তাৰপিছতো পইচা ইমান লাগি থাকে। মেৰাক চকলাই এনে মণ্ডল জীয়াকো বিয়াও পাতিবৰ ডাইৰেক্ট যৌতুকৰ আলোচনা 50,000। ইয়াৰো বেটাৰ ভাল চাকৰি এটা কৰি আছে বোধহয় নহ'লে মণ্ডলে ধুমপেলা তাতে আপি দেই না থকৰা মিনাৰ 1 ৰিক্সামান দেখো গাই হ'ব। বাকী যিয়ে নহওক খবৰটো যাই পেলাই টফিয়াটোক দিবা লাগে টফিৰ পকাৰ পিছফালে জুই লাগি যাব মাৰাক চকলাই। যাওঁ ৰ ক'ৰবাত পাৰ্দাই মাৰি আছে কিন্তু দাওলাগিটাই যাই পেলাই সংবাদটো দিয়ে যাওঁ। তই সঁচাই কৈছা না তো? এই বাপা ৰে মই কেঁচৰা হ'ব পাৰো মিছা নকওঁ মই মিছা কৰিবলৈ কি পাম? এই টফিয়া হৈ ইয়াৰ কথা পটককে বিশ্বাস নকৰিবি এই কিবা জোৎসৰ লগাব ক'ব পাৰে নাই মিছাও গম পাইছা না? তই এটা কাম কৰ প্ৰণীতাক এটা ফোন কৰি ফেলে চা তাই কি কয়। সেই চেতেৰেক্স ফোন কিনকে কৰোঁ আজি 10-12 দিন হ'ল ব্লক কৰা একো কণ্টেক্টে নাই। সেই ৰচোন ৰ চলটো পিছে কেনা দেখাত ঠগা নেকি মস্ত আৰু চলটো চিনাকি নাকি তোৰ? সেই চিনি নাপাৱে মই আমাৰ বাটক গিলে অলে হাল ল'ব লাগে তাতে দেখা পালো দেখা পাই তালে দুটা মানুহে কিবা কথা পাতি আছে পেহা কৰি পেহা আৰু সি তাৰ চেহেৰা বাপাও 1 ৰিক্সামান গাই হ'ব টকা মইনাৰ চৰকাৰী চাকৰি তাকৰি আছে বোধহয়। যেতিয়া কাম পাতিলো তেতিয়াই শুনা পালো তাতে যৌতুকৰ কথা পাতি আছে 50,000 কম হৈ বোলে কথা পাতি আছিল। পিছত শুনা পাই বোলে লগে লগে দাউৰিছো ইমিডিয়েটলি একশ্যন ল'ব জনাবা। 50,000 পিছত ৰচোন ৰ তাতে প্ৰণীতাৰ কথা কিবা পাতি থকা শুনছা সি যে কৈ নাচাবাইছে তই কিনকে গম পালি সেইটো কথা? এই কি কিনকে গম পালি কথা গম নাপে তাতে আলোচনা কৰি আছে না আপিটো চেহেৰা পাতি ধুনীয়া মুখখন ঠৌগা সেইটো কথা পাতি থকা মই নিজ কাণে শুনা পাইছো। সেই মাৰাক চকলাই কিনো কয় 100 মই এনে কিয় কম তোক দে ভাই টফি সংবাদটো পাই পেলাই মই বহুত দুখ লাগিছে জানা তোক লাগি ইমান কষ্ট কৰি পেলাই তাইক লাইন চিন মাৰি পটপটে ৰাখিছিলি তোক যেনেকৈ পাইনাকে মুঠি থৈ যাব তাই মই সপোনটো ভাবা নাছিলো জানা। আই এম ভেৰি চৰি ইয়াৰ মোৰ একদম বেয়া লাগিছে জানা। দে ভাই মই আহো দে টফি বেছি দুখ চকুত নাথাকিবি কানা খৰা বেঙা হ'লে পাবি দে তই টেনচন ল'ব নালাগে। টফি কি হ'লে তোৰ? ইমান ভাল পাইছিলো ৰকাত খাইটিক ফাদাৰত তাৰ পৰা 100 টকা খান চুৰ কৰি আনি ফেলে 90 টকা তাই দামত খৰচা কৰো 10 টকা খান ৰাখো কেপি খাবাৰ কাৰণে সেইটো পিতাই যে মোক এনেকে পাইনাকে মুঠি থৈ যাব মই সপালতো ভাবা নাছিলে চলি আজ জানা না। এই 10-12 দিন ব্লক কৰি থৈছি ভাবছো তাইৰ খং কমলি মোক আনব্লক কৰিব তলে তলে যে এখন কাণ্ড কৰি আছে তাৰমানে কোনেনো জানে দেচোন। সেই বাপা তো ফিৰ চিনেমাৰ অধৈৰ্য হবা নালাগে তই অধৈৰ্যৰ কথা কবা ইচাৰণ দে মই আমাৰ চলি পলিৰ নাম ভাবি থৈ দিছিলো চিংকু মিংকু ৰিংকু 3টা চলি গম পাইছা ইমানখিনি মই ভাবি থৈ দিয়াৰ পিছত তাই জিংকে মোক পাই নালাগে মুঠি থৈ যাব মই সপালতো ভাবা নাছিলো। নাথখু মই বাচি মেক চকলাই এই দিনে তাৰ মই বাচি নাথখু বাচি থাকি লাভ নাই মই মৰি যাম নদীত যাম দি মই মৰি যাম। ঐ তো পিয়া কি কৰে
হেই ভেদ্রি যে পাগলা চাগলা হল বোধ হয় যত শপিং করি নলে সঁচাকে মরি চুরি গেলে যত বট হবো অজয় ভাই টুপি টুপি ভাই ভেদ্রি উসে নাই মই যা ওই ঢকরা মিনা তো পাগলা চাগলা হলি নেকি তই কি করবা দিছ চাগলা এই টুপি পারে নামিয়া তই কি করিম বুলি ভাবছা ভাই হাত তন্দে ভালে কুশলে থাকবি গম পাইছা না বিয়া বাৰু করবি সংসার করি চলি পলি জন্ম দিবি মই আর দেখা নাপাও দে হেগলা বস্তু এই ভেদ্রি তগলা কি বকি মরি আছা আই তোর কথা নামি আসুন গম পাইছো তনে বিরাট দুখ পাইছা মোক মৰিব হলৰ কাৰণে মই গম পাইছো ভাইহাত তন্দে মোক কিমান ভাল পা আই লাভ ইউ ভাইহাত কিন্তু মই যাবা লাগিব মই থাকিবা নৰো বাছি এক তেৰিকা এই বস্তুটা বুজি বনাই হ'ব ভাই মই চব বুজি পাইছো তহঁতে বিৰাট আঘাত পাইছা হয় না মই মৰিব হলৰ কাৰণে মই বুজি পাইছো কিন্তু মই নৰো থাকিবা হেই নাক চকৰাই কিবা কৈছে কিবা বুজি আছে তই যে মৰিবা খুজি আছা ৰখাত খ এটা নদীত জাপ দি পেলাই কেনেকে মৰবি পানীয়ে নাই দেখো একাঠো পানী নাই বোকাত পত যাই পেলাই দেখো আধা মৰা হবি তই আমি সেইটোৱে কৈ আছো হলি মা সি নদীত জাপ দি পেলাই মৰে তাকো হেডাল গেছৰ পায় যদি মৰিবাৰ ইচ্ছাই আছে কয় মোবাইলত টাৱাই চাৱাৰে উঠি পেলাই তাৰ পাই জাপ মাৰ তো আমি তেতিয়াৰ পৰা তোক সেইটোৱে বুজাব চেষ্টা কৰি আছো ইয়াৰ পৰা জাপ দি পেলাই তই নমৰা নহয় পানীয়ে নাই বোকা মাহা আছে তাতে জাপ দিলে তই আধা মৰাই হবি তাৰপিছত হস্পিটেল না আমিয়ে যত বত খাই মৰিব লাগব তাতকে মৰিবাৰ ইচ্ছা আছে ক'ৰবাত টাৱাৰে চাৱাৰে উঠ বাউদা তন্দৰ দৰে লগ থাকিলে শত্ৰুৰ দৰকাৰ নাই দে মেক চকলাই গাৰ্লফ্ৰেণ্ড বোলে গাৰ্লফ্ৰেণ্ড এইফালে লগত চলি বোলে লগত চলি একাতকে এটা ওপৰত তাই মেক চকলাই তন্দে মৰা মুডে নষ্ট কৰি ফেলে নম্বৰ যা দে গু চাইড দি মই নামো তোৰ মৰা প্ৰগ্ৰাম কেঞ্চেল নাকি তে নম্বৰ মেক চকলাই মৰা মুডে নোহোৱা কৰি ফেলে তন্দে দে নামি আহতে লাই লাই চলে ধৰে মই পঢ়িলো মেক চকলাই এই পিছলা খাই পেলাই নদীত পঢ়িলা খাইছোন তো এই যো তাক উঠাই লোৱা নদীৰ ভাই ভাই এই চন্তু মেক চকলাই ইয়াত দেখো ভৰি দুখন ওলাই আছে মাথাটো নাই মাথাটো ক'ত গেল উল্টা উল্টা হৈ গেল নেকি গা চা এই ঢকৰা মানে গা উল্টা পুল্টা হোৱা নাই সি উল্টা খত দি পেলাই পচি মাথা তাত বকাত পট খাই আছে উঠো এটা সোনকালে ল'লে মাৰা যাব হোৱা নাপে এতিয়া সোনকালে ধৰ সি কথা হোৱা নাপাইছি বোধহয় দে ভাই ভৰি ধৰি টানতে সোনকালে দে ভাই থৈছো দে সোনকালে উঠো নহ'লে মৰিছো থাকিব যত কত মৰিব লাগিব আমি তুমি অলপমান ভাল পাইছা না এতিয়া পাইছো দে টকৰা মইনা তন্দে যাই তাতে ফদ কৰি আছা সেইকাৰণে মোৰ ভৰিৰ পিছলি পেলে এই দশা হ'ল পয়া লাগা এতিয়া সি আমাকে দুখ দে এই বেদ্ৰী চাগলা বাদ দি ফাৰ্মাচীত তোৰ নামত মোৰ 600 টকা খৰচা হৈছে দিবি সোনকালে আৰু এই তোৰ গলত মানে গলপাতা খাওঁতো নাই গেছি 400 টকা ফাদাৰে মোক কিবা এটা বস্তু আনিবৰ কাৰণে 1000 টকা দি থৈ দিছিল দিবি মই সোনকালে গম পাইছা বাউলা চালা মই ঘৰ আহি ভালকে পোৱাই নাই তাৰ পইচাৰ হিচাপ লাগিলে মই এনাই কোৱা নাই তন্দৰ দৰে লগ থাকিলি শত্ৰুৰ দৰকাৰ নাই এই দে হ'ব দে তই এতিয়া বেছি কথা পাতি থাকিব নালাগে গম পাইছা না ঘৰটোত জ্বৰ পৰিব তই ৰেষ্ট ল অলপ ৰেষ্ট লবি কিনো ৰেষ্ট লবি ভাই আৰু প্ৰণীতে জানে মোক এৰি থৈ যাবা ওলছি ঘটা সি প্ৰণীতাকে মৰব এতিয়া হ'ব দে আপি আছে দে দুনিয়াখনত আৰু এটা তাই নাই নহয় একলাই মাৰক চকলাই এটা কথা মনত পৰিলাকে মোৰ কি কথা প্ৰণীতাক যে আপাতি চাবা আহিছিলে সেইটো বোলে আৰু ৰবিবাৰে আহিব বাইপাকক লৈ ফেলে এতিয়া গম পালো মিটু কেছটো মোক এতিয়া লগত আৰু লগ পাইছিল তো সি তেতিয়া ক'লা কেছটো মোক কি ৰবিবাৰে আহিব বাইপাকক লৈ তাৰমানে এইবিলাকে বিয়া ফাইনেল কৰিব আহিব নেকি শুনিবা পমতো হেনা হানে মাৰক চকলা এইহে কথা না অত দিন মোৰ লগত লাইন মাৰি ঘূৰি ফুৰি এতিয়া বেলেগৰ লগত যাবা ওলছে মই মেক চকলা ৰবিবাৰে যাই পেলাই হাংগামা কৰি দিম চাই থাক বাকী আপোনালোকে কেনাই বাবালাক কিবা ঠিক কৰিলাক না ঠিক মানে মোৰতো বহুত পচন্দ হৈছে ৰ'ব ইমান ধুনীয়া দেখাটো ভাল স্বাস্থ্য পাতিও ভাল কিন্তু পইচাটো অলপমান মিলি ভাল হ'ল মোৰোতো বহুত পচন্দই হৈছে সিদিনাতে কিন্তু পইচাটোহে অলপমান সেই টকা খুলি নাই দিয়া পইচাৰ কথা আলোচনা কৰি আছে মোক মিছা কৰি লৈছিল দে চাই থাকোঁ নিজে এই পইচাটো আপোনালোকে কি ইমান লাগি থাকে মইতো কৈছোৱে 50,000 ফিক্স কৰি দিয়া বোলো তাই মানে মোৰ মস্ত মৰমৰো সেনেকৈ দিবাৰ ইচ্ছা নাই দিয়কচোন তথাপিতো আৰু আপোনালোকে ইমান পচন্দ কৰিছে যাতে সেইকাৰণে এৰিব খোজা নাই আচলতে মাৰাক চকলাই মণ্ডল তই কি হৈছে মণ্ডল মই কি মৰি গৈছো মেৰে জিতে জি ये मैं होने नहीं दूंगा আৰু পেটলা চালা সি আপি চাবা আহিতে তাইক তই কি চিংগল বুলি ভাবছা নেকি মাক চকলাই তই যাই পেলাই লৈ যাবি আৰু নিবি তো নিবে তই যৌতুকৰ কথা পাতিবা 50,000 যৌতুক কি যৌতুক বাবা আৰে চপ মাক চকলাই আমি কি শুনা নাই বুলি ভাবছে গাঁৱৰ মানুহ তই যৌতুক নিবাইছে তোক জেলত ভৰ্তি দিম কলিতে বুলি মাতি পেলাই গম পাইছা
আরে মন্ডল গুড়া তুমি কেনাই মানুহ হা তুমি এনক পইচা দিবা আলছ তক 50,000 এগুলা যৌতুক লাগলে কিমান ডাঙৰ অপৰাধ তুমি জানো মইনো ক'ত দিবা ওলছো মই লবাই করছো লবা তুমি তাৰমানে কি তাক বেচবা খুজিছ নেকি পইচা লৈ পেলাই তো মই বেশ পাই তো করছো মই নিজে পয়সা দি পেলে তো কিনছো না কি তুমি তাৰমানে প্ৰণিতাজন নিজে তুমি তাক নহয় তুমি তাৰমানে কি আনিছিলা হে প্ৰণিতাজন শুনছ তুমি এনে নিজে চলি নহয় তোক বেচবা উচি হে ৰাতু তুমি পাগলা চাগলা হলা নেকি হা হে নাকচকাই মই পাগলা হলে তুমি পাগলা হৈছ নেকি এনে তোমাক বেচবা উচি 50,000 তুমি গম পোৱা নাই তই পাগলা চাগলা হৈছা নেকি মই মোৰ আপিক বেচিম বুলি এতিয়া ক'লে তোক তে মই আমাৰ কলি গাইটোৱে বেছি পাওলছো 50,000 এনে কাষ্টমাৰ দহক এনে কি কলি গাই তো আমি এওঁলোকৰে কলি গাইটোৱে কিনিব আহিছিলো মাজতে একদিন চাব আহিছিলো দাম দৰ মিলা নাছিল মানে 50,000 লাগে বোলে সেইকাৰণে আজি আৰু আহিলো মেৰা চকলাই মিটু কেঁচৰা কিবা এটা ইনফৰমেশ্যন ল'লে ভালকে ল'বা নৰাতে গোটাইখিনি তোৰ ইনফৰমেশ্যন পাই পেলাই মই তাতে চুইচাইড কৰি মৰিব ওলছিলো গলচৰ আধা ভাঙা কৰি উৎপাত যদি তোৰ কথা শুনি পেলাই মই সেইদিনা মৰি গ'লো কি হ'ল হয় কচোন ঢকৰা মইনা মই চাগে প্ৰণিতাৰ কথা বুলি ভাবিছিলো দে মৰিলেও একো নহ'লে দে গাঁৱত ডাউলা শুনি গেলা হয় আৰু বেলেগ কি হ'ল হয় হয় নেকি ঢকৰা মইনা এই পিংকু থাক দেচোন ধৰ থাক ভাগৰে বাবা ভাগো এই মিটু কেঁচৰা পলালাক এই বাউদা ৰ গাই তোর দল জগৎ কমা নদীর জাপটি মরবা উচিল বাউডা সালা র মাছ চলাই